হাই হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ সকলোৰে চাগে ভালেই। বৰ্তমান মই ঘৰলৈ গৈ আছোঁ এতিয়া বেংগলোৰৰ পৰা। এতিয়া মই বাছত উঠি গৈ আছোঁ, লাহে ধীৰে বাছ গৈ আছে বেংগলোৰৰ পৰা অসমলৈ। মই গৈ আছোঁ। আজি হৈছে 18 তাৰিখ, 19, 20, 21, 22 তাৰিখে মই ঘৰত গৈ পাম। ইয়াত বাছ বিচাৰি ফুৰিব নালাগে। বাছবিলাক ইমানবাৰ মানে কণ্ডাক্টৰে কোনডোখৰ জেগা ক'ত পাইছোঁহি এইবিলাক ক'ব নালাগে। বাছত মাইক চিষ্টেম আছে, নিজে কোনডোখৰ জেগাত পাইছোঁ সকলো কৈ থাকে। এয়া মোক টিকেট দিলে 20 টকা লৈছে, 30 টকা ঘূৰাই দিব। 30 টকাটো টিকেটৰ পাছফালে লিখি দিয়ে। নমাৰ সময়ত টিকেটটো দেখুৱাব লাগে, তাৰপিছত 30 টকাটো মোক ঘূৰাই দিব। মই 50 টকা দিছিলোঁ, 20 টকা লৈছে, 30 টকা মোক ঘূৰাই দিব। বৰ্তমান গৈ আছোঁ। বাছবিলাক যিখিনি টাইপ পায় সেইখিনি নাম এনাউন্স কৰি থাকে মাইকত। স্পীকাৰ আছে, ডাঙৰ ডাঙৰ স্পীকাৰত কৈ থাকে মই ডিমৌ পালোঁ, শিৱসাগৰ পালোঁ, বাছ ষ্টপ, সকলো জেগাৰ নাম কৈ থাকে আৰু। নেক্সট ষ্টপ ডিমৌ, নেক্সট ষ্টপ শিৱসাগৰ, নেক্সট ষ্টপ যোৰহাট, এনেকৈ কৈ থাকে। চৰকাৰী বাছ হয়, গভমেণ্ট বাছ হয়। এজন দৌৰি আহিছে, জল্দি 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 আহক, নাপাবহি নহ'লে। বৰ্তমান গৈ আছোঁ। মই এতিয়া বৰ্তমান মহীশূৰৰ পৰা বেংগলোৰলৈ গৈ আছোঁ। ইয়াত দেখিছে নহয়, নামবিলাক ওলাই আছে যে ঠাইৰ নামবিলাক ওলাই থাকে। ঠাইৰ নামবিলাক ওলাই থাকে, আপুনি ৰখিব হ'লে কৈ দিব পাৰে। এইটো চাওক কিমান ডাঙৰ। মহীশূৰৰ পৰা বেংগলোৰলৈ গৈ আছোঁ বৰ্তমান। গৈ আছোঁ, মানুহ চাওক। ট্ৰেফিক বহুত, বাহিৰত ট্ৰেফিক বহুত থাকে। সেইকাৰণে অকণমান সোনকালে ওলাই আহিব লাগে, নহ'লে ট্ৰেফিকত ইমান জাম হয় যে ট্ৰেইন মানে আপুনি 2 ঘণ্টাৰ ৰাস্তাত 1 ঘণ্টা আগতে ওলাই আহিব লাগিব, নহ'লে ট্ৰেফিকৰ কাৰণে আপোনাৰ লেট হৈ যাব। ট্ৰেফিক এতিয়া বৰ্তমান আমাৰ বাছখন ৰখি আছে। এতিয়া আমাৰ বাছখন গৈছে, লাহে গৈ আছে। এইবিলাক চব চৰকাৰী বাছ হয়, নীলা ৰঙা চব এইবিলাক চৰকাৰী বাছ। দেখিছে নেকি ইমান চাফ চিকুণ ৰাস্তাবিলাক। বৰ্তমান গৈ আছোঁ, এতিয়া পাম আৰু বেছি সময় নাই। বেংগলোৰ মেজেষ্টিকলৈ গৈ আছোঁ। চলতে ৰহো ধীৰে ধীৰে। এতিয়া মই যাম মেজেষ্টিকৰ পৰা লগৰ এটা ৰুমত যাম, তাৰ পৰা কালিলৈ ট্ৰেইনত উঠিম। সন্ধিয়াই হ'ল আৰু 4টা বাজিব। বাছবিলাক বহুত ফাষ্ট। মানুহ এটা হ'লেও যাব, বাছবিলাক 2টা হ'লেও যাব। চৰকাৰী বাছ ৰখিব নালাগে বাছৰ কাৰণে। মেজেষ্টিকত মই আপোনাৰ লগত দেখিম 5-6 হাজাৰ বাছ। মই ইমান ডাঙৰ বাছ ষ্টেণ্ড দেখা নাই আজিলৈকে, বেংগলোৰতে প্ৰথম দেখিছোঁ। 5-6 হাজাৰমান বাছ একেলগতে থাকে। আৰু ইয়াত সুধিব নালাগে বাছবিলাকত মানে বৰ্ড, কোনখন বাছ ক'ত যাব সেইটো বৰ্ড লগোৱা থাকে। বৰ্ডৰ মতে বৰ্ড থাকে, মই আপুনি বৰ্ডৰ মতে গ'লেই হ'ল।
যিমান বাছৰ প্ৰতিখন বাছৰে নম্বৰ থাকে আৰু প্লেটফৰ্মৰ নম্বৰ ইমান নম্বৰ বাছখন ইমান ইয়াত যে ওলাই আছে ইয়াত কোনঠাই পালি এইটো লিখা এনাউন্স কৰি থাকে নেক্সট ষ্টপ আমুক এতিয়া আমুক পালি এইবিলাক কৈ থাকে বাছৰ নাম্বাৰ প্লেটৰ উপৰিও ইয়াত বাছৰ নাম্বাৰ এটা এক্সট্ৰা থাকে নাম্বাৰ প্লেটৰ নাম্বাৰটো এক্সট্ৰা আৰু 22-23 এনেকৈ বাছৰ নাম্বাৰ 1 2 3 4 এনেকৈ বাছৰ নাম্বাৰ মানে 22 23 30 এনেকৈ নাম্বাৰ থাকে বহুত বাছ নাই সেইকাৰণে বাছৰ নাম্বাৰ এটা বেলেগ ফাইনেলি এতিয়া মই বৰ্তমান বেংগলোৰ মেজেষ্টিক বাছখন পালোহি বাবে মই আপোনালোকক দেখাই আছোঁ বাছ ষ্টেণ্ড ৰ'ব মই বাছ ষ্টেণ্ড দেখাই আছোঁ আপোনালোকক পালোহি মই বৰ্তমান মেজেষ্টিক এতিয়া মই আপোনালোকক বাছবিলাক দেখাই আছোঁ চাওক কিমান বাছ চাওক মই অভাৰব্ৰিজৰ ওপৰত আছোঁ এতিয়া বৰ্তমান চাওক কিমান বাছ ৰ'ব দেখাই আছোঁ 3 ডিগ্ৰী চাওক বাছ তেনেই চাব তেনেই বাছ প্ৰায় 5-6 হাজাৰমান বাছ ইয়াত আহি ৰখেহি মানে কৰ্ণাটকৰ ষ্টেটত চবতকৈ ডাঙৰ এইটোৱে বাছ ষ্টেণ্ড 5-6 হাজাৰমান বাছ মই এই অভাৰব্ৰিজৰ ওপৰত অভাৰব্ৰিজ মানে এইটো বাছ এটা প্লেটফৰ্মৰ পৰা ইটো প্লেটফৰ্ম মানে বাছত যাবৰ কাৰণে অভাৰব্ৰিজ বনাইছে চাওক এইপিনে নামি যাব পাৰি এইপিনে নামি গৈ আপুনি কিমান নম্বৰ প্লেটফৰ্ম যেনেকৈ ট্ৰেইনৰ প্লেটফৰ্ম থাকে না তেনেকৈ বাছৰো ইয়াত প্লেটফৰ্ম আছে ইমান ডাঙৰ বাছ ষ্টেণ্ড মই ক'তো দেখা নাই কলকাতা মই 7-8খনমান জেগাত ঘূৰিছোঁ আজি ষ্টেটত ঘূৰিছোঁ বৰ্তমান বেংগলোৰৰ নিচিনা ডাঙৰ বাছ ষ্টেণ্ড ক'তো পোৱাই নাই অটো ষ্টেণ্ড পাইছোঁ ডাঙৰ কিন্তু বেংগলোৰৰ নিচিনা ইমান ডাঙৰ মই এতিয়া আহি আছোঁ যে এইখিনি গোটেইখিনি বাছৰ ঠাই বাছ ৰখে তলত বাছ আছে প্ৰায় কাউণ্টিংটো দিনটো মানে ঘূৰিলে তুমি আপুনি বাছ ষ্টেণ্ডটো কৰিব নোৱাৰিব মই সুধিব লাগিব এতিয়া মই প্লেটফৰ্ম নম্বৰটো সুধিব লাগিব এতিয়া মই কাৰোবাক লিখা থাকে তথাপি কিমান বিচাৰিম সেইকাৰণে কাৰোবাক সুধিছোঁ কিমান ধুনীয়াকৈ পাইছোঁ বাছ ষ্টেণ্ড কম হিচাপেও 5-6 হাজাৰতকৈতো কম নহ'বই বেছিয়ে হ'ব ইমান বাছ আছে ট্ৰেইনৰ নিচিনাকৈ পুৰা অভাৰব্ৰিজ আছে আৰু বাছৰ নাম্বাৰ প্লেট ইয়াত মোবাইল টেম্পাৰ গ্লাছ মোবাইল কভাৰ বাছ কিমান বাছ অভাৰব্ৰিজ আছে বাছ গোটেইটোৱে বেয়া বাছ আছে কিমান মেজেষ্টিক বাছ যেনে চাব তেনেকৈ বাছ মই এতিয়া এইফালে নামি যাম নামি গৈ মোৰ লগৰটো ৰুমলৈ যাব লাগিব গাড়ীখনৰ নাম্বাৰটো সুধিলোঁ সি ক'লে এতিয়া মই বিচাৰিছোঁ প্ৰথমে অকণমান সময় বিচাৰি লওঁ বাছ পাওঁ নেকি কৈছিলে বাছৰ নাম্বাৰটো কৈছিলে বাৰু মনত আছে এয়া চাওক ইয়াত 23B ইমান নম্বৰ বাছ ইমানে পাব এইটো বাছ ষ্টেণ্ডত গুটকা চিগাৰেট এইবিলাক নাখায় কিন্তু চিপ চাহ তাহ এইবিলাক খাব পাব বটল ইয়াত আকৌ বাছ ষ্টেণ্ডত আৰু ৰেলৱে ষ্টেচনত পইচাটো অলপ বেছি দাম লয় এয়াৰপৰ্টতটো অলপ সস্তা কিন্তু অকণমান বেছি দাম লয় আৰু 25 নম্বৰ প্লেটফৰ্ম আপুনি চাহ তাহ খাবৰ কাৰণে মানে বাছ ষ্টেণ্ডৰ পৰা বাহিৰত যাব নালাগে বাছ ষ্টেণ্ডতে সকলো পাব ধুনীয়াকৈ বহিবলৈ চাওক
তুমিও চাব তুমিও বাছ দিনটো ঘূৰি শেষ কৰিব নোৱাৰে এইটো 22 নম্বৰ প্লেটফৰ্ম 7 নম্বৰ প্লেটফৰ্ম বৰ্তমান কৰিব লাগিব এতিয়া 22 নম্বৰ প্লেটফৰ্ম বৰ্তমান 22 নম্বৰত আছোঁ প্ৰায় 3-4 কিলোমিটাৰমান দীঘল হ'ব বাছ ষ্টেণ্ডটো মই বৰ্তমান বিচাৰি আছোঁ মোৰ বাছখন হ'ব গ্ৰীণ কালাৰ ইয়াত পানী এইটো পানী ফিল্টাৰ 5 টকা দিলে পানী 1 লিটাৰ পাব ইয়াত পানী ফিল্টাৰ যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেখেতলোকে মোৰ তলত ওলাই থকা ছাবস্ক্ৰাইব বুটামটো ৰঙাকৈ ছাবস্ক্ৰাইব বুটামটো টিপি দিয়ক আৰু যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে সিহঁতে মোৰ চেনেলটো এটা লাইক কৰিবলৈ নাপাহৰিব ইয়াত পুলিচৰ নিচিনা এইবিলাক দেখিছেনে এইবিলাক কণ্ট্ৰেক্টৰ হয় বাছৰ ড্ৰাইভাৰ আৰু কণ্ট্ৰেক্টৰবিলাকক পুলিচৰ নিচিনাকৈ ড্ৰেছ পিন্ধে চব কণ্ট্ৰেক্টৰ ড্ৰাইভাৰ এইবিলাক চব চৰকাৰী চাকৰি ইহঁতৰ এইবিলাক চব পুলিচৰ নিচিনা এইবিলাক চব ক'ত যাওঁ সেইবিলাক চব ক'ত যাম বিচাৰি কিনে সুধি চাওঁ কিবা জানে নেকি সুধি চাওঁ বিচাৰি ভাগৰিলোঁ আৰু কিমান বিচাৰি পাৰিম সিহঁতকে এবাৰ সুধি চাওঁ দাদাহঁতে মোক ক'লে কেনি যাব লাগে এতিয়া মই মোৰ বাছখন দেখাই দিছে বাৰু আগলৈ এইখনত যাব লাগে বুলি কৈছে তাকে মই যাওঁ এতিয়া এইখন গ্ৰীণ কালাৰ বাছখন Thank you, Dada. Ikan jabu. Ikan kecelakaan jabu di sini. Ikan jabu. Dia mau ikan roti. বৰ্তমান বাছৰ পৰা এতিয়া মই নামিলোঁ এতিয়া লগৰটোক ফোন কৰিলোঁ এবাৰ লগৰটোৱে কৈছে মই গৈ আছোঁ মই বাছৰ পৰা নামি অলপ আগবাঢ়িছোঁ সি কৈছে মই গৈ আছোঁ অলপ সময় ৰ বুলি এতিয়ালৈ বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই